Which of the following transports water in plants? তলৰ কোনটোৱে উদ্ভিদৰ দেহত পানী পৰিবহন কৰে? অপশ্যন এ জাইলেম, অপশ্যন বি কলেনকাইমা, অপশ্যন চি পেৰেনকাইমা, অপশ্যন ডি ফ্লয়েম। উত্তৰটো হ'ব অপশ্যন এ জাইলেম। Name the chemical that destroys fungi in water tanks. পুখুৰীৰ পানী বা পানীৰ টেংকিত ভেঁকুৰ ধ্বংস কৰা ৰাসায়নিক পদাৰ্থবিধৰ নাম কি? অপশ্যন এ ইথানল, অপশ্যন বি কপাৰ ছালফেট, অপশ্যন চি এচিটিক এচিড, অপশ্যন ডি ছালফিউৰিক এচিড। উত্তৰটো হ'ব অপশ্যন বি কপাৰ ছালফেট। The spice clove grows in which part of the plant? লং উদ্ভিদৰ কোনটো অংশত উদ্ভৱ হয়? অপশ্যন এ ফ্লাৱাৰ বাৰ্ড পুষ্পমুকুল, অপশ্যন বি ৰুটছ অৰ্থাৎ মূলত, অপশ্যন চি ষ্টিম কাণ্ডত, অপশ্যন ডি লিফ পাতত। উত্তৰটো হ'ব অপশ্যন এ ফ্লাৱাৰ বাৰ্ড পুষ্পমুকুল। Name the chemical compound due to which carrot is orange in color. কোনবিধ ৰাসায়নিক পদাৰ্থ থকাৰ বাবে গাজৰৰ ৰং ৰঙা হয়? অপশ্যন এ কেৰটিন, অপশ্যন বি ক্লৰাইড, অপশ্যন চি নাইট্ৰেট, অপশ্যন ডি মিথেন। উত্তৰটো হ'ব অপশ্যন এ কেৰটিন। Toxicology refers to the study of বিজ্ঞান বা টক্সিকোলজিয়ে কিহৰ বিষয়ে অধ্যয়ন কৰে? অপশ্যন এ ফোবিয়া অৰ্থাৎ আতংক, অপশ্যন বি ডিজিজেছ অৰ্থাৎ ৰোগ, অপশ্যন চি এনস্থেচিয়া অৰ্থাৎ সংজ্ঞাহীনতা, অপশ্যন ডি পয়জনছ অৰ্থাৎ বিষ বা বিষাক্ত দ্ৰব্যৰ। উত্তৰটো হ'ব অপশ্যন ডি বিষাক্ত দ্ৰব্যৰ পয়জনছ। Which of the following produces pollen grains? তলৰ কোনটোত পৰাগৰেণু বা পুংৰেণু উৎপন্ন হয়? অপশ্যন এ এন্থাৰ অৰ্থাৎ পৰাগধানীত, অপশ্যন বি নিউড অৰ্থাৎ গাঁঠিত, অপশ্যন চি শুট অৰ্থাৎ গাজত, অপশ্যন ডি ৰুট অৰ্থাৎ মূল বা গুৰিত। উত্তৰটো হ'ব অপশ্যন এ এন্থাৰ অৰ্থাৎ পৰাগধানীত। Which of the element is required by plants in maximum quantity? গছপুলি বা উদ্ভিদক সৰ্বাধিক মাত্ৰাত আৱশ্যক হোৱা উপাদান বা মৌলিক পদাৰ্থবিধ কোনটো? অপশ্যন এ নাইট্ৰজেন, অপশ্যন বি এলগন, অপশ্যন চি হিলিয়াম আৰু অপশ্যন ডি অক্সিজেন। উত্তৰটো হ'ব অপশ্যন এ নাইট্ৰজেন। Which of the following is a ginger? তলৰ কোনটো আদাৰ এটা অংশ? অপশ্যন এ ৰুট অৰ্থাৎ শিপা, অপশ্যন বি ফ্লাৱাৰ অৰ্থাৎ ফুল, অপশ্যন চি ষ্টিম অৰ্থাৎ কাণ্ড, অপশ্যন ডি ফ্ৰুইট অৰ্থাৎ ফল। উত্তৰটো হ'ব যে অপশ্যন চি ষ্টিম অৰ্থাৎ কাণ্ড। আদা সদায় কাণ্ডৰ পৰা হয়। Quinine is obtained from the bark of quinine তলৰ কোনটো বাকলিৰ পৰা প্ৰাপ্ত হয় বা পোৱা যায়? অপশ্যন এ পাইপৰেচি, অপশ্যন বি চিনকোনা, অপশ্যন চি লাউৰেলছ, অপশ্যন ডি মেগনোলিয়া। উত্তৰটো হ'ব অপশ্যন বি চিনকোনা। Leather industries uses product of which plant? চামৰাৰ উদ্যোগসমূহে তলৰ কোনবিধ দ্ৰব্যৰ উদ্ভিদজাত দ্ৰব্য ব্যৱহাৰ কৰে? অপশ্যন এ টেক্সনিন, অপশ্যন বি কাষ্টাৰ্ড এপল অৰ্থাৎ আটলছ, অপশ্যন চি চেঞ্চুৰী, অপশ্যন ডি আইচ। উত্তৰটো হ'ব অপশ্যন এ টেক্সনিন।
যদি তোমালোকে এনেকুৱা ধৰণৰ আৰু ভিডিঅ' চাব বিচাৰা তেনেহ'লে নিশ্চয় চেনেলটোক ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা যাতে সিহঁতেও এইবোৰ ভিডিঅ' চাই উপকৃত হ'ব পাৰে। Which plant do not have flowers are called? যিবিলাক গছৰ ফুল নাই সেইবিলাক গছক কি বুলি কোৱা হয়? অপশ্যন এ লিফোগ্ৰামছ, অপশ্যন বি ফ্লোৰোগ্ৰামছ, অপশ্যন চি এন্থ্ৰোগ্ৰামছ, অপশ্যন ডি ক্ৰিপ্টোগ্ৰামছ। উত্তৰটো হ'ব অপশ্যন ডি ক্ৰিপ্টোগ্ৰামছ। What causes red, yellow and orange colors in leaf? তলৰ কোণটো থকাৰ কাৰণে পাতৰ ৰং ৰঙা, হালধীয়া তথা সুমধুৰা হয়? অপশ্যন এ কুইনাক্ৰিডন, অপশ্যন বি কেৰ'টিনয়ড, অপশ্যন চি আলিজাৰিন, অপশ্যন ডি নান অফ দি এবভ। উত্তৰটো হ'ব অপশ্যন বি কেৰ'টেনইড। Which part of apoenzyme refers to parts of enzyme? এপ'এনজাইম কোনটো এনজাইমৰ এটা অংশ? অপশ্যন এ প্ৰটিন, অপশ্যন বি কেলছিয়াম, অপশ্যন চি কাৰ্বহাইড্ৰেট, অপশ্যন ডি এচিটিক। উত্তৰটো হ'ব অপশ্যন এ প্ৰটিন। The study of insects refer to কীট পতংগৰ অধ্যয়নৰ লগত কোনটো জড়িত? অপশ্যন এ এন্টমলজি কীট বিজ্ঞানৰ সৈতে, অপশ্যন বি অৰিনথলজি পৰীক্ষা বিজ্ঞানৰ সৈতে, অপশ্যন চি পমলজি কৃষি বিজ্ঞানৰ সৈতে, অপশ্যন ডি অৰ্চেৰিকালচাৰ শাক পাচলি বিজ্ঞানৰ সৈতে। কোনটো হ'ব? এনচাৰটো হ'ব অপশ্যন এ এন্টমলজি অৰ্থাৎ কীট বিজ্ঞানৰ সৈতে। Which of the following vegetables is the modified from stem? তলৰ কোনবিধ পাচলি কাণ্ডৰ ৰূপান্তৰিত বা পৰিৱৰ্তিত ৰূপ? অপশ্যন এ অনিয়ন পিঁয়াজ, অপশ্যন বি পটেটো আলু, অপশ্যন চি কেৰট গাজৰ, অপশ্যন ডি ৰেডিছ মূলা। উত্তৰটো হ'ব অপশ্যন বি পটেটো অৰ্থাৎ আলু। The sweetest sugar is termed as সবাতোকৈ মিঠা চেনি কাক বুলি জনা যায়? অপশ্যন এ ফ্ৰুক্টোজ, অপশ্যন বি গ্লুকোজ, অপশ্যন ডি ডেক্সট্ৰোজ আৰু অপশ্যন ডি আছে গেলক্টোজ। উত্তৰটো হ'ব অপশ্যন বি গ্লুকোজ। Who coined the term protoplasm? প্ৰটোপ্লাজম শব্দটো কোনে মুদ্ৰণ কৰিছিল? অপশ্যন এ জে ই পুৰকাইন, অপশ্যন বি আৰ ডব্লিউ এলড্ৰিছ, অপশ্যন চি এইচ বিনাৰ্ছ, অপশ্যন ডি ডব্লিউ বৰন। উত্তৰটো হ'ব অপশ্যন চি এইচ বিনাৰ্ছ। How many molecules are produced by each NADPH? প্ৰতিটো NADPH ৰ দ্বাৰা কেইটাকৈ অণু উৎপন্ন হয়? অপশ্যন এ 3, অপশ্যন বি 2, অপশ্যন চি মেনি আৰু অপশ্যন ডি 1। উত্তৰটো হ'ব অপশ্যন বি 2। Which of the following is the prime function of lenticle? তলৰ কোনটো বাতৰন্ধ্ৰৰ প্ৰধান কাম? অপশ্যন এ এক্সচেঞ্জ অফ গেছ গেছৰ বিনিময়, অপশ্যন বি জাৰ্মিনেশ্যন অফ চিডছ বীজৰ অংকুৰণ, অপশ্যন চি গ্ৰয়িং অফ ফ্ৰুইটছ ফলৰ বৃদ্ধি, অপশ্যন ডি গ্ৰয়িং অফ লিভ পাতৰ বৃদ্ধি। উত্তৰটো হ'ব অপশ্যন বি জাৰ্মিনেশ্যন অফ চিডছ। How many cotyledons are there in cases? অপশ্যন এ 2, অপশ্যন বি 1, অপশ্যন চি 3 আৰু অপশ্যন ডি মেনি। ইয়াত কৈছে যে এটা কাইছাছত কেইটা পত্ৰহৰিত আছে? অপশ্যন এ দিয়া আছে 2টা, অপশ্যন বি দিয়া আছে 1টা, অপশ্যন চিত আছে 3টা আৰু অপশ্যন ডিত আছে বহুতো। গতিকে এনচাৰটি হ'ব অপশ্যন বি